এগৰাকী প্ৰতিভাৱান শিল্পী নাম নিৰ্মালী কোঁৱৰ তিনিচুকীয়া জিলাৰ ৰূপাইৰ মিলন তীৰ্থৰ বাসিন্দা এসময়ত অসমৰ বিভিন্ন মঞ্চত এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পীৰ লগতে অভিনেত্ৰী হিচাপে ৰাইজৰ মৰম আদৰ বুটলিবলৈ সক্ষম হোৱা নিৰ্মালী কোঁৱৰে বৰ্তমানে ভুগি আছে দুৰাৰোগ্য ৰোগত তথাপিও শিল্পী মনৰ অধিকাৰী নিৰ্মালীয়ে উৎসাহিত কৰি আহিছে নপুৰণি শিল্পীক সকলো সময়তে মুখত হাঁহি বিৰিঙি থকা নিৰ্মালীয়ে 2016 চনৰ পৰা ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো মুখৰ পৰা আঁতৰি যোৱা নাই এই হাঁহি জীৱন যুঁজত হাৰ নমনা সকলোৰে প্ৰিয় নিৰ্মালীক বিগত সময়ত নিজ স্বামী পৰিয়ালৰ লোক আৰু আগশাৰীৰ নাট্যকৰ্মী ৰাজীৱ লোচন বৰা বিভিন্নজন হৃদয়ৱান লোকৰ লগতে শদিয়াৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়াই বিভিন্ন ধৰণে সহায় আগবঢ়াইছে বৰ্তমানে নিৰ্মালীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ বিষয়ে বিধায়ক বলিন চেতিয়া আৰু সাংসদ প্ৰদান বৰুৱাই জানিব পাৰি দুয়োগৰাকীয়ে আজি বিয়লি নিৰ্মালী গৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় এই ক্ষেত্ৰত নিৰ্মালীৰ চিকিৎসাৰ সুব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিনিধি দুজনে জানিবলৈ দিছে ৰোগাক্ৰান্ত নিৰ্মালীয়েও বিধায়ক বলিন চেতিয়া আৰু সাংসদ প্ৰদান বৰুৱাৰ শলাগ লয় আজি শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াদেৱ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাদেৱে মোৰ স্বাস্থ্য বুজ ল'বলৈ আহিল হঠাতে আহি উপস্থিত হোৱাৰ কাৰণে মই বহুত আনন্দিতও হৈছোঁ তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শদিয়া সমষ্টি নহয় যদিও শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াদেৱে মোক যিমানখিনি সহায় কৰিছে তেওঁ মোক স্বাস্থ্যমন্ত্ৰীৰ ওচৰলৈকে লৈ গৈছে আৰু বহুতখিনি মোক তেওঁ তাত সহায় কৰি দিছে তেওঁলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভৱিষ্যতলৈও তেখেতৰ পৰা এইখিনি সুবিধা বা সহায় মই আশা কৰিছোঁ তিনিচুকীয়াৰ পৰা দীপেন লহকৰৰ ৰিপৰ্ট টাইম লাইভ আছাম